हेलो फ्रेंड्स আজি আমি পটলৰ ভাজি বনাম তাৰ কাৰণে লৈ লৈছো মই পটল আৰু পটলখিনিক মই সিলি পিনে আৰু ধুই পিনে সিলি ললো তাৰ পিছত এতিয়া আকৌ মই এইখিনি ধুই পিনে কাটি লম তাৰ পিছত আমি এইখিনি কাটি ললো ইয়াত আৰু কেইপটামান নহৰু থেতালি ইয়াত দি দিছো মই আৰু এটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছো তাৰ পিছতে আমি এফালে কেৰাহী পাতি দিছো আৰু ইয়াত তেল দি দিলো তেল গৰম হৈ আহিলে ইয়াত দি দিম আমি পিয়াজ তাৰ পিছতে আমি ইয়াত পিয়াজ দি দিলো পিয়াজখিনি ৰঙা হোৱালৈকে ভাজিম তাৰ পিছতে ইয়াত মই এটা আলু কাটি দি দিলো তাৰ পিছতে এতিয়া পিয়াজখিনি ৰঙা হৈ গ'ল আৰু এতিয়া দি দিম ইয়াত চব্জিখিনি দিয়া হৈ গ'ল তাৰ কাৰণে লৈ লৈছোঁ মই ইয়াত জিৰা 1 চামুচ ধনিয়া 1 চামুচ আৰু জলকীয়া পাউডাৰ 1 চামুচ হালধি আধা চামুচ আপোনালোকে জলকীয়াটো আপোনালোকৰ হিচাপত দিব তাৰপিছত এইখিনি আমি দি দিম চব্জিখিনি তাৰপিছত আমি ইয়াত দি দিম নিমখ তাৰপিছত আমি এইখিনি লো ফ্লেমত এনেকৈ ভাজিম 5-10 মিনিটমান তাৰপিছত ভালকৈ চাই ইয়াত মছলা অকণমান বেছিকৈ দিলে ভাল লাগে খাই কিনে আৰু এতিয়া 5 মিনিট হৈ গ'ল এতিয়া আকৌ আমি 5-10 মিনিট এনেকৈ ঢাকি কিনে আকৌ ভাজিম আৰু এতিয়া আকৌ 5 মিনিট পাছত আলুখিনি বহুত ধুনীয়াকৈ হৈ গ'ল মই আৰু 5 মিনিটমান ইয়াত ভাজিম এতিয়া আৰু এয়া হৈ গ'ল 5 মিনিট এনেকৈ বনাই খাই চাব বহুত ভাল লাগে আৰু মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰ যদি চাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱাকৈ আকৌ এবাৰ কৈছোঁ এনেকুৱাকৈ বনাই কিনে খাইছে বহুত ভাল লাগে আৰু এয়া চাওক লাগিছে কিমান ধুনীয়া